চিৰাং এখন পূৰ্ণ পৰ্যায়ৰ জিলা হোৱাৰ পিছতো আমি ইয়াত বহু দিনলৈ জেল বা কাৰাগাৰ নিৰ্মাণ কৰিব পৰা নাছিলোঁ। ৰাজ্য চৰকাৰে ৭২.৮০ কোটি টকা খৰচ কৰি আজি এখন সুন্দৰ জেল নিৰ্মাণ কৰি উলিয়াইছে। ইয়াত ৫০০তকৈও অধিক কাৰাবন্দী থাকিব পাৰিব। তেওঁলোকৰ ৰিক্ৰিয়েশ্যনৰ কাৰণেও ব্যৱস্থা কৰা হৈছে, হস্পিটেলৰ ব্যৱস্থা কৰা হৈছে, সুন্দৰ ডাইনিং ৰুমৰ ব্যৱস্থা কৰা হৈছে। মানৱ অধিকাৰ আয়োগে যি ধৰণে আদৰ্শ জেল হোৱাটো বিচাৰে সেই ধৰণেই চিৰাং জেল নিৰ্মাণ কৰা হৈছে। মই ভাবোঁ যে ইয়াৰ ভিতৰত জেল কয়েদীসকলে সংশোধনৰ পথলৈ আহিবলৈ সহায় পাব। মই সকলোকে অভিনন্দন জনাইছোঁ। ইয়াতে লাইব্ৰেৰী আছে, অপেন এয়াৰ ষ্টেজ আছে, হস্পিটেল আছে, স্কুল আছে আৰু আমি ইয়াত স্কিল চেণ্টাৰো কৰিম। গতিকে খুব আদৰ্শ জেল বুলি ক'লে যাক বুজায় গোটেইখিনি চিৰাঙত থাকিব। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বোলে আটাইতকৈ আজিৰ দিনত কিহৰ কাৰণে যিখনে লাষ্টত হয় সেইখনে আটাইতকৈ ভাল হয়। গতিকে আজিৰ দিনত আমি ক'ব পাৰোঁ উত্তৰ পূৰ্বৰ ভিতৰত আটাইতকৈ ধুনীয়া জেল, অত্যাধুনিক ধুনীয়া। লেকিন অহাকালি আকৌ আমি এখন নতুন বনাম, ইয়াৰ ৰেকৰ্ড তেনেকৈ ভাঙি গৈ থাকিব। কিন্তু আজিৰ দিনত এইখনে আটাইতকৈ ভাল। আহিব নালাগে আৰু ইয়াত যিমান পাৰে কয়েদী কম থাকক, সেইটোৱে মোৰ আশা, যাতে বেছি থাকিব নালাগে। আহক, ইয়াৰ পৰা এইফালে যাব পাৰি, ইটো চেলত যাব নোৱাৰে। এইটো ডাইনিং আৰু ডাইনিঙৰ লগতে এইখিনি আমাৰ গোটেইটো ডাইনিং কিন্তু ইয়াতে ষ্ট'ৰ গেছ নিয়মে নেকি আমাৰ এইটো ফালে মেলত কিমান ৱাৰ্ড দিছে? দুটা ৱাৰ্ড আছে যে 170 আৰু ফিমেল 200 প্লাছ যদি হাজবেণ্ড ৱাইফৰ জেল ইয়াৰ নিয়মটো কি দুটা কেতিয়া মিলিব পাৰে? আমাৰ ইয়াত প্ৰভিজন নাই, তেনেকুৱা প্ৰভিজন নাই জানো? কিন্তু বাহিৰলৈ নহয়, তেওঁলোকে লগ কৰিব খুজিলে অফিচত। তেওঁলোকৰ ডাইনিং হল খানাটো তাতে লৈ আহিব। নিয়মটো হ'ল যে খানাটো তাৰ পৰা লৈ আহি ইয়াতে চাৰ্ভ কৰিব। তাৰ পৰা হোটেলৰ মানে কিটচেন ৰান্ধিব নালাগে। আৰু এইটো কয়েদিয়ে ৰান্ধেনে? আমাৰ লগত থাকে।